নাৰায়ণপুৰ ব্লকৰ সৌজন্যৰ এজন কৰ্মকৰ্তা হিচাপে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা আজি আমাৰ 15 আগষ্ট যিটো পালন কৰি আহিছে তাত মোৰ এটা বৃহৎ খুঁত আছে। কাৰণ এই খুঁতটো মই আজি বহুদিনৰ পৰা উপলক্ষ্য কৰিছিলোঁ যে যিমান প্ৰধানমন্ত্ৰী হ'ল, যিমান নেতাগিৰি হ'ল, সকলোৱে দেশৰ প্ৰতি শ্ৰদ্ধা প্ৰেমটো এৰি তেওঁলোকে জীয়াই থকা সমৰ্থনটোহে বিশেষ যোগাইছে। কাৰণ আমাৰ আগত 15 আগষ্ট আহিছে। 15 আগষ্টত আমি দেশ স্বাধীনতা হৈ যি আনন্দ উপভোগ কৰিলোঁ তাৰ পৰা আমাক বঞ্চিত কৰিছে। এক নম্বৰ কথা আহি পৰিলে যে 15 আগষ্ট পালন আমাৰ মৃতসকলৰ দেশ স্বাধীন কৰিবলৈ যাওঁতে বহুত মৃত্যুবৰণ কৰিলে, বহুত ফাঁচীকাঠত ওলমিলে, বহুত নাৰী ধৰ্ষিতা হ'ল, বহুত কলংকিতা হ'ল, বহুতে জেল খালে। কিন্তু মহাত্মাৰ নেতৃত্বত যিসকল মানুহে জেল খাইছিলে, জিলাৰ চাৰ্টিফিকেটৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে ফ্ৰীডম ফাইটাৰটো পালে। কিন্তু মহাত্মাৰ বাস্তৱ যিটো সপোন তাক সম্পূৰ্ণ কৰিবৰ কাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তৰফৰ পৰা আমি এটা চৰকাৰক দাবী হিচাপে কৰিছোঁ, চৰকাৰক সকীয়াই দিওঁ যে এনে ভুলখিনি কৰি নাহিব। কৰোণা ভাইৰাছত এটা উদাহৰণ দেখুৱাইছোঁ। কৰোণা ভাইৰাছত একোটা পৰিয়াল এসাঁজ খাবলৈ নোপোৱাকৈও দিন কটাবলগীয়া হৈছে। ওলাই গ'লেও পুলিচৰ মাৰ খোৱাৰ আশংকা। কৰোণাই তেনেকুৱা কৰি মানুহখিনি পংগু কৰি পেলালে। আজি কৰোণাই যি পংগু কৰিলে, এসাঁজ ভাত, এসাঁজ কাপোৰ আৰু জীয়াই থকা সমৰ্থন নাইকিয়া কৰি পেলালে। আজি কি দাবী প্ৰদান কৰিছে? এতিয়া দাবী এটাই কৰিছোঁ যে কিচিম কিচিম যোজনা নুলিয়াই যাতে সাংবিধানৰ অনুচ্ছেদৰ মৰ্মে সাংবিধানিকভাৱে আমাৰ GDP 50-50 পোৱাটো হ'ল আমাৰ সেইটো প্ৰথম লক্ষ্য। দ্বিতীয় লক্ষ্য, সেইটো যদি আমি তেনেধৰণে পাওঁ, আমাৰ দেশৰ পৰা চুৰি, ডকাইত, অপহৰণ, লণ্ঠন, গুণ্ডাগিৰি এই বস্তুখিনি নিষ্পত্তি হৈ যাব বুলি আমি সম্পূৰ্ণ বিশ্বাস কৰোঁ। গতিকে আগলৈকো এই কথাটো কৈছোঁ যাতে জীয়াই থকা যিকণ অধিকাৰকণ চৰকাৰে যাতে দিয়ে। অকল দেশ স্বাধীনেই নহয়, অৰ্থনৈতিক স্বাধীনৰ কাৰণে আজি সংগ্ৰাম কৰিবলগীয়া হৈছে। গতিকে আমি দেলাল নেতাক ৰাজ্যভাৰ দিয়াৰ কাৰণে আমি জনসাধাৰণে আজি 74 বছৰ ভুগি আহিছোঁ। ৰাস্তা পদূলি, বাট ঘাট ইত্যাদি সেইবিলাক অসুবিধা আছেই। আৰু আমাৰ যিটো মৌলিক অধিকাৰ, এই অধিকাৰটো মানে পৰৰ হাতত দিছে। এক আহিলে কোম্পানী, দুই আহিলে চৰকাৰী কৰ্মচাৰী, এনেকুৱা ধৰণে সেইবিলাকৰ ওপৰত দি আমাৰ মৌলিক অধিকাৰৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত কৰি ৰাখিছে। আৰু এনেকুৱা পৰিয়াল যদি বিচাৰে চৰকাৰে, তেতিয়া মই দেখুৱাই দিবলৈ বাধ্য আছোঁ। বিশ্বআত্মা ভাৰত গান্ধী জিন্দাবাদ 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 বিশ্বআত্মা ভাৰত গান্ধী জিন্দাবাদ 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 ললিত পেগু জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। ভোটাৰ সেৱা আমাক লাগিবই কৰোণা নাটক বন্ধ কৰক স্বাভাৱিক জীৱন ঘূৰাই আনক